স্বাগতম জনাইছোঁ। আজি আমি ক'লৈ আহিছোঁ বাৰু? আমি আহিছোঁ আজি এখনি আশ্ৰমলৈ, বাসুদেৱ পঞ্চধাম আশ্ৰম। আমাৰ গাঁৱৰে সীমামূৰীয়া হয় আৰু আমি আজি সেই আশ্ৰমখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি আশ্ৰমখন চাই লওঁ। এইখন হৈছে আমাৰ বগৰীহাটী আৰু ভেলেবাৰীৰ সীমান্তৰ দলং। এইখন দলং। আৰু এইখনেই হৈছে বাসুদেৱ পঞ্চধাম আশ্ৰম। এয়া চাওক, শাৰী শাৰী গছ আছে, দুয়োকাষে শাৰী শাৰী গছ আছে, চেগুন গছ। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। এয়া চাওক, শাৰী শাৰী গছ আছে, চেগুন গছ। এয়া চেগুন গছ হয়। ইমান ধুনীয়া পৰিৱেশ, চাই লওক আপোনালোকে। এয়া গেটৰ সন্মুখতে আছে ৰজনীগন্ধা ফুল। এয়া ফুলা নাই, এতিয়া ফুলিব কেইদিনমান পাছত। এয়া ৰজনীগন্ধা ফুল হয়। এয়া চাওক, শাৰী শাৰী গছ আছে, চেগুন গছ। এয়া চেগুন গছ হয়। ইমান ধুনীয়া পৰিৱেশ, চাই লওক আপোনালোকে। এয়া চাওক, আমি সোমাই আহিছোঁ আশ্ৰমলৈ। এয়া আমি আশ্ৰমৰ ভিতৰত সোমাই আহিছোঁ। এইটো আশ্ৰমৰ পুখুৰী হয়। ইয়াৰে মাজত আছে মন্দিৰটো। এয়া আমি বাঁহৰ দলঙৰ ওপৰেদি আহি আছোঁ আৰু এয়া চাওক মন্দিৰ। আৰু এয়া চাওক, প্ৰথমে আমি শিৱ মন্দিৰ পাইছোঁ। এইটো শিৱ মন্দিৰ হয়। আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া ফুল আছে। এয়া চাওক, বহিবলৈ ইয়াত ধুনীয়াকৈ বেঞ্চ তৈয়াৰ কৰি থৈছে। বাঁহৰে বেঞ্চ তৈয়াৰী কৰি থৈছে, ইয়াতে বহিবলৈ পাৰিব। এয়া চাওক, এয়া চাওক, এইডাল শিলিখা লাগি আছে। এইডাল শিলিখাৰ গছ হয়। এয়া চাওক, শিলিখাৰ গছ হয় এইডাল। শিলিখা খাইছা? এইডাল আমলখিৰ গছ। এয়া চাওক, বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া। এয়া চাওক, ধুনীয়া ফুল। এয়া ওপৰতো আছে এটা মন্দিৰ। আহক এতিয়া আমি মন্দিৰৰ ভিতৰত চাই লওঁ। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। এয়া এইফালে ভিতৰলৈ সোমাই আহিছে। এয়া শ্ৰীকৃষ্ণ আহি বজাই আছে। ওপৰত ময়ূৰ পক্ষী। এয়া শ্ৰীকৃষ্ণ হয়, আহি বজাই আছে। আৰু এইফালেৰে আমি ঘূৰি আহিলোঁ। এয়া কামধেনু। আৰু এইটো ধ্যান মন্দিৰ হয়। আৰু এয়া ওপৰলৈ আমি
উঠি আহিছোঁ। ওপৰত আকৌ এটা মন্দিৰ আছে। এয়া বিষ্ণু মন্দিৰ হয়। আমি এতিয়া ভিতৰলৈ সোমাই যাম। এয়া বিষ্ণু মন্দিৰ হয়। এয়া বিষ্ণু আছে। পদুম ফুলৰ ওপৰত বিষ্ণু আছে। এয়া শংখ চক্ৰ গদা পদ্ম বিষ্ণু হয়। এয়া শ্ৰীকৃষ্ণ দশাৱতাৰ অংকিত কৰাই আছে। এয়া বিষ্ণু হয়। এই দশাৱতাৰ। এয়া চাৰিওফালৰ পৰিৱেশটো চাই লওক, বহুত ধুনীয়া লাগে। মন্দিৰৰ ওপৰৰ পৰা চাৰিওফালৰ পৰিৱেশটো চাই লওক। ইয়াতে পানী জমা হৈছে। আৰু এতিয়া আমি এইডাল গছৰ তলত অকণমান বহিছোঁ ইয়াতে, আৰু মোৰ লগৰ এই দুজনী আছে। আৰু এতিয়া আপোনালোকক এইফালে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এটা কথা, এই আশ্ৰমখনত প্ৰত্যেক বছৰে দুদিনীয়া কাৰ্যসূচীৰে মাঘী পূৰ্ণিমা উদযাপন কৰা হয়। আৰু প্ৰত্যেক পূৰ্ণিমাতে ইয়াতে নাৰায়ণ পূজা হয়। আৰু আপোনালোকে এই মন্দিৰটোৰ কেতিয়াবা আহিবচোন। আৰু এই মন্দিৰটোৰ বহুত মাহাত্ম্য আছে জানেনে। কেতিয়াবা আহিব আপোনালোকে, বহুত ভাল লাগে, বহুত ভাল লাগে, আহিব কেতিয়াবা। আৰু চাওক, এইডাল চন্দন গছ হয়। এইডাল চন্দন গছ। আৰু বহুত মূল্যৱান গছো আছে ইয়াতে। এইডাল ভমৰাৰ গছ চাওক, এইডাল ভমৰাৰ। আৰু সেইডাল অৰ্জুন গছ হয়। এয়া বহুত ডাঙৰ হৈছে এইডাল অৰ্জুন গছ। এইডাল জাম গছ হয়। এয়া জাম লাগিছিলে। জাম খাবলৈ গৈছিলে নেকি? এয়া কঁঠাল, এয়া আম। এয়া চাওক, ইহঁতে মধুৰি পাৰিবলৈ ধৰিছে। এইডাল মধুৰিআমৰ গছ হয়। এয়া মধুৰিআম লাগি আছে। এয়া মোৰ ল'ৰাটোৱে মধুৰিআম পাৰি আনিলে। এয়া চাওক, ধুনীয়া ফুল। এয়া খুব মৰম লগা ফুল। আৰু এইফালে এইটো ৰান্ধনী ঘৰ হয়। এইটো ৰান্ধনী ঘৰ। আৰু এইটো ৰান্ধনী ঘৰ হয়। এইটো আশ্ৰমৰ ষ্ট'ৰ ৰুম হয়। আৰু এতিয়া বনাই আছে সেইফালে। আৰু এইটো কইল হয়। এয়া চাওক, বৰষুণ মাৰি আছে আৰু আমি ইয়াতে বহি আছোঁ। বাইদেউ ইয়াতে বহি আছে। তাত বহি আছিলে বাইদেউ। বাইদেউ আপোনালোকৰ মাটি হয় নেকি এইখিনি? আপুনি বহি আছিল? এয়া চাওক, বৰষুণ পৰি আছে। বাইদেৱে ইয়াতে বহি আছিলে আৰু এতিয়া বৰষুণ পৰি আছে। ৰিমঝিম বৰষুণ। ঘৰ এয়া শ্ৰী শ্ৰী বাসুদেৱ পঞ্চধাম আশ্ৰম নতুনকৈ নিৰ্মাণ হৈ আছে।
এতিয়া আকৌ নতুনকৈ নিৰ্মাণ হৈ আছে আৰু এয়াই আছিল বাসুদেৱ পঞ্চধাম আশ্ৰম। কেনেকুৱা লাগিল বাৰু আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ।